All BTR Non-Provincialized LP-UP Teachers Association-आ दिनै सोरखारि हेंथा खुद्रिनानै 2 घन्टा रेल होबथानायनि राहा लानाय जादोंमोन। बिथांमोननि दाबिफोरानो जाबाय BTR-नि 6.3 दफाखौ थाबैनो मावफुंनांगौ, गासै DISC क'ड गोनां आरो गैयै फरायसालिफोरखौ सोरखारि खालामनांगौ, 2017 आयेनखौ सोदांनानै 5+1 आरो 6+1 महर होनानै फरायसालिखौ सरखारि खालामनांगौ। बे खायसे दाबिफोरजों चिरांनि दांथल थिलाफारायाव 2 घन्टा रेल होबथानो नाजानाय बुब्लियावनो जिल्ला खुंथायनि मावख'गिरिफोरनि बानजायनायखौ मानिनानै थाद'यो। लोगोसेनो भारतनि गाहाय मन्थ्रि नरेन्द्र मदि, आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा, आसामनि सोलोंथाइ मन्थ्रि डक्टर रानस पेगु, लोगोसेनो BTC-नि मावफुं सोद्रोमा प्रमद बर' बिथांमोननि आखायाव चिरां जिल्लानि मेजिस्ट्रेट कौशल कलितानि गेजेरजों गथायनानै गोसोखां बिलाइ दैथायहरो। আজি অল BTR Non-Provincialized LP and UP Teacher Association আজি কি কারণে আজি রেলওয়ে স্টেশন নিয়ার বাই ডাংটল ইয়ার আমি কিয় রেল অবরোধ করা হল আজি 15 তারিখ মাজৰ আমি 4-5 বাৰ আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে। তাৰ পিছত আজি আৰু আমি ডাংটল ওচৰৰ ৰেল ষ্টেচনটো আমি অবৰোধ কৰা হৈছে, ৰেল ব্লকেট হৈছে। কি কাৰণে আমি দুৰ্গবাইজনক আমি লাজ কোৱা হৈছে কাৰণ কিয় BTR যেটো 6.8 দফা ইমপ্লিমেণ্ট কৰিব লাগিব, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু NDP নেতৃত্ব সিংহত 2020 চনৰ 27 জানুৱাৰীত বড়ো একৰ্ড আনিছিল, তেতিয়া মানে 6.8 দফা সেই দফাটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। কাৰণ আজিলৈকে সিহঁতে কথা পতা নাই, কাৰণ আজি 5-6-7 বাৰ আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল, ইয়াত মানে আজিলৈকে কথা দিয়া নাই। কাৰণ কিয় আমি অনুৰোধ কৰি আছিল থ্ৰু দ্য মিডিয়া, কিয় একচেপ্ট কৰা নাই আমাৰ কথাটো। আমি অনুৰোধ কৰিছোঁ আসাম চৰকাৰ আৰু ভাৰত চৰকাৰ, প্ৰাইম মিনিষ্টাৰ মোদী আৰু আমাৰ বড়োলেণ্ড বা BTR অঞ্চলৰ আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ অনুৰোধ কৰিছে অতি শীঘ্ৰে অতি সোনকালে যিটো আমাৰ এই 6.3 দফাটো অতি সোনকালে ইমপ্লিমেণ্ট কৰক আৰু অহা 20 তাৰিখৰ অসমৰ বিধানসভা চলি যাব, এছেম্বলিত বহিব। ইয়াত মানে আমাৰ যিটো 6.3 দফা ইমিডিয়েট ইনক্লুড কৰি দিব লাগিব আৰু এজেণ্ডা হিচাপে সেই কামটো কৰি দিব লাগিব আৰু বাজাৰত ধৰিব লাগিব আৰু আমাৰ কাৰণে এমেণ্ডমেণ্ট লাগিব। রেল অবরোধ আমি তো পারো, রেল অবরোধ করার কারণে আমি প্রস্তুত হয়ে আছো। তে আমার যেটো প্রমোদ বড়ো স্যারর BTR 6.3 দফা এটা আছে, এই দফা যদি কার্যকরী নকরে আজি আমি রেল অবরোধ করার কারণে আমি গোটেই শিক্ষক অল BTR টিচার এসোসিয়েশন নন-প্রভিন্সিয়ালাইজড শিক্ষকসকলে আমি 2 ঘণ্টা রেল অবরোধ করার কারণে আমি প্রস্তুত হয়ে আছো বা করিম আমি। আৰু লগতে প্রমোদ বড়ো স্যারক BTR প্রধানক আমি সকীয়াই দিব খোজো, আপনি 2020 চনৰ যেটো 27 জানুৱাৰী তাৰিখে আপুনি যেটো চুক্তি আপনি নিজে এপসুৰ প্ৰেসিডেন্ট হৈ আছিল, তেতিয়া আপনি নিজে চুক্তিখন কৰিছিল 6.3। এই দফাটো আজি 1 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কাৰ্যকৰী নহ'ল। গতিকে আমি দুৰ্ভগীয়া শিক্ষকসকলে আমাৰ কাৰণে মৰণপৰণ এটা যুঁজ আমাৰ আহি গৈছে। যদি আপোনালোকে মই প্ৰমোদ বড়ো ছাৰক সকীয়াই দিছোঁ, যদি আমাৰ 6.3 দফা এই 2-4 দিনৰ ভিতৰত কাৰ্যকৰী নহয়, আমি অনশন পৰ্যন্ত আন্দোলনৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ।